এইয়া দেখিছে ইমান ধুনীয়া ধুনীয়া গৰৈ মাছ আনিছিলে, জীয়াই ৰাখিছিলোঁ। আজি মই গোটেইখিনি ধুই বাচি ধুনীয়াকৈ ল'লোঁ। আৰু এতিয়া মই গৰৈ মাছৰে এখন টেঙা জোল বনাম। আপোনালোকে চাই থাকক মই কি টেঙা জোল বনাওঁ। সকলোৰে প্ৰিয়, কিন্তু এতিয়া মই এইখিনি মাছত হালধি নিমখ দি ধুনীয়াকৈ সানি ল'লোঁ। আৰু এতিয়া এইখিনি সানি লৈ সুন্দৰকৈ ভাজি ল'ম। গোটেইখিনি মাছখিনি ভজা হোৱাৰ পিছতহে মই আপোনালোকক দেখুৱাম যে মই আজি কিহেৰে বনাম এই গৰৈ মাছখিনি। আমাৰ মাহঁতে কয় গৰৈ মাছ হেনো এবিধ টেঙাৰে খালে বিৰাট সোৱাদ হয়, তাকো ৰাতিতে বনাই থ'ব লাগে আৰু ৰাতিপুৱা খাব লাগে, বিৰাট সোৱাদ হৈ থাকে হেনো আঞ্জাখন। গতিকে আমি তেনেকৈ খাইছোঁ বাৰু। গতিকে আজি চাওক মই আজি কিহেৰে গৰৈ মাছ বনাওঁ। এয়া মাছখিনি সুন্দৰকৈ মই গোটেইখিনি ভাজি ল'লোঁ। গৰৈ মাছ ভাজি খায়ো ভাল লাগে বাৰু, ইয়াৰে কেইটামান আমি ভাজিও খাম। এতিয়া মই মাছখিনি সুন্দৰকৈ ভাজি ল'লোঁ, গোটেইখিনি মাছেই ভাজি ল'লোঁ। আমি সৰুৰে পৰা খাই অহা এখন ব্যঞ্জন, একেবাৰে সোৱাদযুক্ত। গতিকে মই আজি বতৰৰ ফল এই অমৰা দেখিছে, অমৰা কেইটাৰে মই গৰৈ মাছৰ জোল বনাম। বিৰাট সোৱাদ লাগে, অমৰাকেইটাও বিৰাট সোৱাদৰ। গতিকে অমৰা আৰু আলু দুটা মই এনেকৈ ধুনীয়াকৈ বইল কৰি ল'লোঁ। আলু আপোনালোকে নিদিলেও কথা নাই, আলুটো দিলে অকণমান মিহি হয়, ল'ৰা ছোৱালীয়ে খাব বিচাৰে কাৰণে মই আলুটো দি দিছোঁ। গতিকে এতিয়া মই কেৰাহীত তেল দি পিঁয়াজ জলকীয়া দি দিছোঁ। পিঁয়াজ জলকীয়া নিদিলেও, জলকীয়া দিব কিন্তু পিঁয়াজ নিদিলেও কথা নাই। তাত কেইটামান সৰিয়হ ফুটাই দিছোঁ ধুনীয়াকৈ, আৰু সৰিয়হখিনি ফুটা হোৱাৰ পিছত অমৰাখিনি পিটিকি সেইখিনি দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মাছখিনি দি দিম মই, লগতে মই হালধি নিমখখিনিও দি দিলোঁ দেই। সোৱাদ অনুযায়ী মই হালধি নিমখ দি মাছখিনি তাতে দি দিলোঁ, যিখিনি আমাক লাগে। বাকীখিনি আমি ভাজি খাম। গতিকে আজি মই গৰৈ মাছ আৰু অমৰা টেঙাৰ জোলখন এনেকৈ বহাই থৈ দিলোঁ। এতিয়া চাওক ইমান ধুনীয়া এটা কালাৰ আহিছে। আমাৰ মাহঁতে কয় গৰৈ মাছৰ অমৰা টেঙাৰ এই জোলখন হেনো ৰাতি বনাই খাই যিখিনি ৰয় আৰু সেইখিনি যদি ৰাতিপুৱা খায় ইমান ধুনীয়া লাগে, মাছটো ধুনীয়া হয়, খাবলৈ কিবা এটা মজা লাগে আৰু। গতিকে তেনেকৈ আমি বহুত খাইছিলোঁ সৰুতে। গতিকে আজি মই স্মৃতি ৰোমন্থন কৰি এনেকুৱা, আজি বুলি নহয়, বতৰত মই অমৰা টেঙা খাওঁৱেই, বহুত ভাল পাওঁ। সেইবাবে মই আজি মোৰ দুপৰীয়াৰ থালিখন এনেকৈ ৰেডি কৰিছিলোঁ। অমৰা টেঙা গৰৈ মাছৰ জোল, লগত আছিল অমিতা দিয়া দাইল আৰু কুন্দুলি ভাজি, আৰু এটা ভোট জলকীয়াটো লাগিবই। গতিকে আমাৰ আজি এই সুন্দৰ থালিখন কেনেকুৱা লাগিল আপোনালোকে মোক কমেণ্টত জনাব। আৰু আপোনালোকে বাৰু অমৰা টেঙাৰ জোল খাই ভাল পায়নে মোক জনাবচোন। মই কিন্তু বিৰাট ভাল পাওঁ, আমাৰ সকলোৱে ভাল পায়।